মোৰ পক্ষী। নমস্কাৰ মই দেহা। আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'। আৰু আমি এতিয়া ক'ত আছোঁ? গুৱাহাটী ষ্টেচনত আছোঁ। আচলতে ঘৰৰ পৰা ওলাওঁতেই আমাৰ টাইমেই নহ'ল দেহা। পূৰা ধুমধামেৰে আহিলোঁ, সেইটো কাৰণে এতিয়াৰ পৰা বনাইছোঁ। আপোনালোকে চাই যাওক, ইয়াত বহুত মানুহ হুলস্থুল হৈ আছে আৰু ট্ৰেইন আমাৰ 3 ঘণ্টাৰ পিছত আছে। আমি আগতীয়াকৈ পালোহি, গতিকে ট্ৰেইন আহিব, আমি যাম, স্কিপ নকৰাকৈ চাব। ক'ত যাম, কি কৰিম, সকলো দেখাই যাম ন দেহা। চাই থাকক বুলি কোৱা, স্কিপ নকৰাকৈ চাব দেই বুলি কোৱা। স্কিপ নকৰাকৈ চাব দেই। তাক একদম পেকিং কৰাই আনিছোঁ, তেও ইমান ঠাণ্ডা, আজি ৰ'দে দিয়া নাই ন দেহা। চাই থাকক। 1565 গুৱাহাটী পৰ্যন্ত বিজি এক্সপ্ৰেছ 7 নম্বৰ প্লেটফৰ্মত ৰৈ আছে। ইমান দুষ্ট নহয়। মই এইফালে মানে মোবাইলটো ইয়াত চাৰ্জ দি থৈছোঁ, চাৰ্জ নাই, সি এইবোৰ কৰি আছে। আমাৰ চিট আৰু আমি উঠিলোঁ ট্ৰেইনত। এইফালে আমি খাবলৈ লৈছোঁ ভাত। ভাল লাগিছেনে নাই? খাই পেলাই শুই যাবা দেই। চা কলিজাটো। গুড নাইট কৈ দিয়া। The next day. গুড মৰ্ণিং। দেহা গুড মৰ্ণিং কৈ দিয়া। এয়া উঠিলে, এতিয়া ব্ৰাছ চাছ কৰোঁগৈ দেই আমি। আমি কি খাই আছোঁ? ইয়াত মানে জলকীয়া আছে, তাক বাচি বাচি খুৱাব লগা হৈ আছে। খোৱা গাজৰ হে খাব লাগে, শুন গাজৰ। কলিজা আই লাভ ইউ। ভাল লাগিছে নাই? অলপ পিছত পামগৈ, গম পাইছা? আৰু কিমান সময় আছে শুন? 1 ঘণ্টা আছে। অ'কে, খেতি আকৌ কলগছৰ খেতি। ক'ত পালো দেহা? ফাইনেলি আহিয়ে মানে একদম দেখিলোঁ সেই য়েল্ল' টেক্সি। কলকাতাৰ টেক্সি দেখিহে থাকোঁ ফটোয়ে চটোয়ে, আজি দেখিলোঁ আৰু ন দেহা। তুমি পিছত আছে। ফাইনেলি আমি পাই গ'লোঁ হোটেল ন দেহা। আৰু ইয়াতে ইমান ধুনীয়া সৰুকৈ বেলকনি এটা আছে, ভাল লাগিব ন শুন। এতিয়া আমি ফ্ৰেছ হৈ লওঁ, বহুত ভোক লাগিছে, খাই বৈ লওঁ আৰু ন। চলো, আমি গা পা ধুই ৰেডি। এয়া কলিজাটো একদম মানে আহিয়ে জঁপিয়াবলৈ হৈ গ'ল তাৰ আৰু ন। ভাল লাগিছে নাই? আৰু এতিয়া আমি খাম খানা। এইফালে আমাৰ খানা ৰেডি। 1 2 3 আমি এতিয়া খাব লাগে, জল্দি 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 জল্দি। সেইফালে আমি অকণমান শুই ল'লোঁ, পূৰা চকু টকু ফুলি আছে, চাওঁ দেহা
কাৰণ ট্ৰেইনত ভালকৈ টোপনি নাই আৰু উঠিছোঁ 10টা বাজি গ'ল ধুমাধুম আহিয়ে যায় আৰু ধুমাধুম খানা অৰ্ডাৰ দিছোঁ খাওঁ শুওঁ কাইলৈ আকৌ সোনকালে উঠি ফুৰিব যাব লাগিব ন দেহা সেইকাৰণে আমাক মানে আৰাম বহুত প্ৰয়োজন বিশেষকৈ দেহাৰ চুলিটো দেখাইছে আৰু ষ্টাইলটো সেইকাৰণে খাই বৈ শুই যাওঁ কাইলৈৰ পৰা আকৌ কণ্টিনিউ কৰিম কালি ক'ত যাম আপোনালোকে চাব আৰু ন দেহা কলিজাটো খালি ফূৰ্তিত থাকিলে হ'ল আৰু বাছ মোক আৰু একো নালাগে না শুন আই লাভ ইউ গুড নাইট কৈ দিয়া Good night. গুড নাইট গুড মৰ্ণিং লাষ্ট কৰিছে আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি আহিছোঁ ইয়াতে ইক' পাৰ্ক ওচৰতে আছে পাৰ্কখন এবাৰ চাওঁ বুলি ভাবিছোঁ আৰু ইমান ঠাণ্ডা আজিও ৰ'দ নাই নেদেখা ব'লা এতিয়া চাওঁ আৰু কি আছে ইয়াতে Wow. Hello, baby. Hello, baby. Right? Chalo. Chalo. Mukolija. It's a rose garden. Hai. Ki dhuniya color bilak. কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াতে ভাষাবিলাক বুজি পাইছা নাই পোৱা কেনেকৈ কয় এবাৰ কোৱাচোন মই কওঁ কেনেকৈ কয় গোটেইখিনি নাজানো এনেই অলপ কওঁ কৰবে যাবে খাবে ভাল লাগে না চলবে এনেকৈ কয় মৰম লাগে কি ভাল লাগিছে
আমাৰ দেহাটো হেৰাই গ'ল নহয় ক'ত গ'ল কলিজাটো এইটো দেখিলো দেহা ক'ৰবাত দোকান লেখি ইমান বদমাছ নহয় সঁচাকে হেৰাই যায় বুলি ভয় লাগে দেহা ক'ত গ'লি এইটো একদম দিম নহয় ভয় খাই যাওঁ মই মোৰ ভয় লাগি গ'লগৈ আকৌ কি এনেকৈ কৰা মই ভয় খাই গৈছোঁ বাৰু এবাৰ দেখা ইয়াত লুকাইছে দেই চাম ক'ত লুকালে ঐ ফটো উঠাইছে দেখিছে ঠিক কৰা এইফালে আমাৰ হৈ গ'ল বহুত খেলিলোঁ বহুত ভাল লাগিলে খালি বৰষুণ পৰিছে কাৰণে অলপমান প্ৰব্লেম হৈ গৈছিল আৰু বহুত বেছি ঠাণ্ডা আৰু এতিয়া আমি গৈ আছোঁ ৰুম আজিলৈ ইয়াৰ ইমানতে সমাপ্ত কৰি লওঁ ন দেখা কাইলৈ আমি ক'ত ক'ত যাম বোলে চাইন্স চিটি যাম আকৌ খেলা পানীৰ তলত যাম আৰু এইটো কি কৰিলে কালিয়ে ক'ম দিয়া কালি ক'ম এতিয়া নকওঁ আৰু ঠিক আছে এতিয়া গৈ থাকোঁ ৰুম ন ব'লা